নমস্কাৰ ৰাইজ, আজি আপোনালোকলৈ লৈ আহিছোঁ টেঙামৰাৰ সৈতে মুৰ্গী মাংসৰ এটি ৰেচিপি। কেনেধৰণে বনাওঁ চাওঁ আহক। পাকঘৰলৈ সোমাই গৈ দেখিলোঁ যে বিলাহী কেইটিমানো আছে, লগতে কুন্দুলি, ভেন্দি, লেচেৰা আৰু টেঙামৰা। সেই গতিকে ভাবিলোঁ আজি টেঙামৰাৰ সৈতে মাংস বনোৱা যাওক নে কি কয়। মই টেঙামৰাখিনি ভালদৰে ধুই লৈ এনেধৰণে পাত কেঁচুটা উলিয়াই লৈছোঁ। আৰু সৰু ঠাৰিবোৰ দিব পাৰে যদিহে ইচ্ছা কৰে, নিদিলেও হয়। মাংসত বাৰু আলু নহ'লে ভালেই নালাগিব, সেইকাৰণে মই এটা আলু কুটি ল'লোঁ। এটা ডাঙৰ পিঁয়াজ লৈছোঁ। মাংসখিনি ভালদৰে ধুই লৈ এইদৰে বইল কৰি লৈছোঁ, কাৰণ ব্ৰইলাৰ মাংসত যিহেতু বহুত মেডিচিন দিয়ে, সেইকাৰণে আমি এনেধৰণে বইল কৰিয়ে লওঁ। ঘৰুৱা মছলা হিচাপে কেৱল আদা নহৰু বটা আৰু পিঁয়াজে লৈছোঁ। লগতে বিলাহী দুটা কুটি লৈছোঁ আৰু সেই কুটা আলু দুটা। কেৰাহীখন অকণমান গৰম হ'বলৈ দি মিঠাতেল দি লৈছোঁ। মিঠাতেল অকণমান কম হ'ল, যিয়ে নহওক চলি যাব আৰু তাতে পিঁয়াজ কুটি লোৱা পিঁয়াজখিনি দি দিলোঁ। অকণমান দেৰি ভজা হোৱাৰ পিছতে মই তাতে আলুখিনি দি দিলোঁ। আলুখিনি দিও অকণমান দেৰি ভাজিলোঁ। আৰু এতিয়া যিখিনি আমি বইল কৰি লৈছিলোঁ মাংসখিনি, সেইখিনি দি দিলোঁ। এইখিনি দি দিয়াৰ পিছত অকণমান ভাজি ল'ম। আৰু যিখিনি আমি আদা নহৰু বটি লৈছিলোঁ সেইখিনি দি দিছোঁ। ইয়াতে মই বাকী জিৰা, গৰম মছলা বা ধনিয়া পাউডাৰ একো ব্যৱহাৰ নকৰোঁ। ঘৰুৱা হিচাপেই বনাম, ঘৰুৱা মছলাৰে। আৰু কিছু দেৰি ভজা হোৱাৰ পিছত তাতে এতিয়া কাটি লোৱা বিলাহীখিনি দি দিছোঁ। ইয়াতে আচলতে তেলৰ পৰিমাণটো কম হ'ল যে, সেইকাৰণে অকণমান শুকান শুকান দেখাইছে। যিয়ে নহওক চলি যাব আৰু খাবলৈ ভাল হ'লে হৈ যাব। আৰু মই ভাবিলোঁ যে ভাতটো একেবাৰে বহাই দিওঁ, তেতিয়া একেলগে খাবলৈ সুবিধা হ'ব নে কি কয়। সেই গতিকে মই ভাতটো বহাই দিলোঁ। আৰু এয়া দিছোঁ 1 চামুচ হালধি। ঘৰৰ হালধি হয়, এয়া মায়ে দি পঠিয়াইছিলে। অকণমান দেৰি ভাজি ল'লোঁ। আৰু সোৱাদ অনুযায়ী নিমখ দিব। যিহেতু এই মেচকা টেঙা বা টেঙামৰাটো অকণমান টেঙা হয়, সেইকাৰণে নিমখটো 1 চামুচতকৈ অকণমান বেছিয়ে দিওঁ, কাৰণ পানী দিলে অকণমান শুহি যাব। অকণমান দেৰি ভজা হ'ল। ভজা হোৱাৰ পিছত এতিয়া তাতে কাটি লোৱা টেঙামৰা পাতখিনি দি দিছোঁ। দেখিবলৈহে বহুত বেছি লাগিছে, কিন্তু ভজা হোৱাৰ পিছত সেইখিনি লেৰেলি যায় যে অকণমানি হৈ থাকে। অকণমান দেৰি ভজা হোৱাৰ পিছত আপোনালোকে লক্ষ্য কৰিব সেইখিনি পূৰা লেৰেলি গৈছে। ধৰিবই নোৱাৰি অকণমান আগত যে ইমান সোপা আছিলে। এইদৰে ভাজি লৈছোঁ। আৰু ভজা হোৱাৰ পিছত তাতে আপোনালোকে যদি এনেধৰণে খাব, যেনেধৰণে খাব পাৰে, নতুবা যদি জোল কৰিব বিচাৰে তেতিয়াহ'লে অকণমান পানী দি ল'ব। আৰু পানী দি হোৱাৰ পিছত অকণমান দেৰি লৰোৱাৰ পিছত তাতে মই ঢাকনিখন মাৰি দিছোঁ। আৰু এয়া প্ৰস্তুত হৈ গ'ল টেঙামৰাৰ সৈতে কুকুৰা মাংস। আজি মই প্ৰথম বনাই চাইছোঁ। এনেই সাধাৰণতে গাহৰিৰে বনোৱা হয়। আপোনালোকেও বনাই চাবচোন দেই। ধন্যবাদ।